আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ। চুতীয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাত বিশ্বনাথ জিলা প্ৰশাসনে আজি পুৱাৰ পৰাই চলায় উচ্ছেদ অভিযান। ইটাখোলা ব্যৱসায়িক কেন্দ্ৰ মাছমজিয়াত একাংশ পকী দোকান গৃহৰ চলিছে এই উচ্ছেদ অভিযান। চৰকাৰী ভূমি বেদখল কৰি একাংশ বেপাৰীয়ে পকী দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় কৰি অহাৰ পাছত অঞ্চলটোৰ দিকৰাই সাপ্তাহিক বজাৰত সমস্যাৰ সৃষ্টি হোৱাৰ লগতে ইটাখোলা ব্যৱসায়িক কেন্দ্ৰটোত যান জঁটৰ সৃষ্টি হৈছিল। বিশ্বনাথ জিলা প্ৰশাসনে কেইবাৰো জাননী দিয়াৰ পাছতো ব্যৱসায়ীসকলে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াত আজি জিলা প্ৰশাসনে JCBৰ সহায়ত দোকান গৃহসমূহ ভাঙি পেলায়। উচ্ছেদ অভিযানৰ সময়ত ইটাখোলাত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হয়। দণ্ডাধীশ তথা নদুৱাৰ ৰাজ্য চক্ৰ বিষয়া আকাশ দেৱ কাকতিৰ উপস্থিত বিশ্বনাথ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। আপোনালোকে চাই আছে নিউজ লাইভ 365 নৰ্থ ইষ্ট। হয়, আমাৰ যিটো ইটাখোলা মাৰ্কেটৰ ওচৰত দিকৰাই বজাৰখন আছিলে, আপোনালোকে জানে যে এখন দৈনিক সংকুচিত হৈ আছিলে। বিভিন্ন ধৰণৰ দোকান পোহাৰ ব্যৱসায় প্ৰতিষ্ঠানে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি গৃহ নিৰ্মাণ কৰি আছিলে। সেই পৰিপ্ৰেক্ষিতত আমি প্ৰায় 2 মাহ আগতে ইয়াত এটা উচ্ছেদ অভিযান চলাইছিলোঁ। তাত আমি প্ৰায় 30ৰো অধিক গৃহ ভাঙিছিলোঁ। তাৰ কিছুসংখ্যক গৃহ কিবা কাৰণে আমাৰ ৰৈ গৈছিলে। তো পৰৱৰ্তী পৰ্যায় হিচাপত আজি বাকী আমি সেইখিনি ভঙাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাৰ বাবে আমি দিকৰাই বজাৰখন পুনৰ আগৰ দৰে অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম বুলি আশা ৰাখিছোঁ। আৰু ইয়াত স্থানীয় ৰাইজৰ যথেষ্ট আমাৰ সহায় সহযোগিতা কৰা পৰিলক্ষিত হৈছে। বৰ্তমান শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছে। আশা কৰিছোঁ 3-4 ঘণ্টাৰ ভিতৰত আমাৰ সম্পূৰ্ণ উচ্ছেদ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব।